তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ দল লক্ষ্য আইনী সাহায্য এই মানুহখিনি বৈধ ৰিফিউজি চাৰ্টিফিকেট আছে বিভিন্ন ধৰণৰ তেওঁলোকৰ 71 চনৰ আগৰ কাগজ আছে তাৰ পিছতো তেওঁলোকৰ নাম নাই হাহাকাৰ লাগিছে এই লোকখিনিৰ লগত আমি আছো আমাৰ কথা হ'ল যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলোকৰ নাম হোমাব লাগিব তেওঁলোকৰ সত্যসন্ধতিৰ নাম হোমাব লাগিব আৰু যিসকল 71 চনৰ পিছত আহিছে সেইসকলৰ এজনৰ নামো ইয়াত সন্নিৱিষ্ট হ'ব নালাগিব আৰু সেই কাৰণে আজি আমি ইয়াত আহিছো আজি আপোনালোকে চাওক আমি ৰাজনৈতিক চিন্তাধাৰা উদ্গত ৰাখি আহিছো আমি কৈছো কোনোবা বিজেপি কোনোবা এজিপি কোনোবা দল কৰিছে সেই কথাবিলাক নাই যিবিলাকে অসহায় হৈছে সেইসকলক আমি যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি আমি সহায় কৰিবৰ কাৰণে আজি ইয়ালৈ আহিছোঁ ৰাইজে যথেষ্ট সঁহাৰি দিছে আৰু ৰাইজকো আমি কৈছোঁ আমাৰ আইন বিশেষজ্ঞসকলকো লৈ আহিছোঁ এই ক্ষেত্ৰত আমি যিখিনি পৰা যায় সকলো আমি কৰিম আমাৰ মূল কথা হ'ল যে এই সমস্যাটো সদায় সমাধান হ'ব লাগে সমাধান হোৱাৰ ক্ষেত্ৰত 71 চনৰ 25 মাৰ্চৰ আগত অহা সকলো লোক আৰু তেওঁলোকৰ সত্যসন্ধতি লৈ ইয়াত নাম তালিকাত হ'ব লাগে আৰু 71 চনৰ পিছত অহা মানুহৰ নাম ইয়াৰ পৰা বাদ দিব লাগে 31 আগষ্টত প্ৰকাশিত এনআৰচিত নাম নথকা প্ৰকৃত ভাৰতীয়ৰ কাষত প্ৰদেশ কংগ্ৰেছ এনআৰচিক লৈ বৈধ ভাৰতীয়ৰ শংকামুক্ত কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট স্থানত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ উচ্চস্তৰীয় দল 13 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত শনিবাৰৰ দিনটোত তিনিচুকীয়াত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ দল এনআৰচিত নাম বাদ পৰা লোকসকলক যাতে আইনী প্ৰক্ৰিয়াৰে সহযোগ কৰিব পাৰে তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এক ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে এই যাত্ৰা আৰম্ভ কৰিছে শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত খেৰবাৰীৰ পৰা আজি তিনিচুকীয়া জিলাত কংগ্ৰেছ দলৰ সভাপতিকে আদি কৰি বিভিন্ন বিৰোধী দলৰ নেতৃবৰ্গ আৰু বিভিন্ন কংগ্ৰেছ দলৰ নেতৃবৰ্গে আহি আজি সজাগতা সৃষ্টি কৰিছে তেওঁলোকে যাতে আইনী সাহায্য আগবঢ়াব পাৰে যিসকল লোকে এনআৰচিৰ চূড়ান্ত তালিকাত নাম বাদ কৰিলে সেইসকলে যাতে অন্তৰ্ভুক্ত কৰিব পাৰে তিনিচুকীয়া জিলাৰ ঢলা চৈখোৱাৰ খেৰবাৰীত প্ৰদেশ কংগ্ৰেছৰ দল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিসকল ভাৰতীয় লোকৰ নাম এনআৰচিত বাদ পৰিছে সেইসকলক আইনী সাহায্য প্ৰদানৰ লগতে বিষয়টোক লৈ সজাগ কৰাৰ চেষ্টা প্ৰদেশ কংগ্ৰেছৰ দলটোৰ আইনী সাহায্য আমি বেচিকেলি মানুহখিনিক এৱেৰনেছ কৰিবৰ কাৰণে সজাগতা কাৰণ ইয়াত এপিল কৰোঁতে বহুত জটিল বহুত কাগজ পত্ৰ লাগিব বহুত প্ৰচিডিঅ'ৰ এইখিনি ইলিটাৰেট মানুহ তেওঁলোকে নাজানে গতিকে সেই কথাখিনি তেওঁলোকক মানে গোটেই এপিল প্ৰক্ৰিয়াটো যাতে শুদ্ধ হয় শুদ্ধ নহ'লে আকৌ সেইখিনি কোৰ্টত নাকচ হ'ব গতিকে শুদ্ধভাৱে যাতে সকলো মানুহে যাতে এপিল পিটিশ্যন ফাইল কৰিব পাৰে তাৰ সম্পৰ্কত যিখিনি আইনী দিহা পৰামৰ্শ সেই সজাগতা সেই সৃষ্টিৰ কাৰণে আমি আহিছোঁ প্ৰথম আৰু দ্বিতীয়টো এইখিনি ভাৰতীয় মানুহ তেওঁলোকক বিদেশী সজোৱা হৈছে নাম বাদ পৰিছে কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে কংগ্ৰেছ দল হিচাপে আমাৰ কৰ্তব্য এই ভাৰতীয় মানুহৰ কাষত থিয় দিয়াটো আৰু সেইকাৰণে আমি কংগ্ৰেছ দল এই ভাৰতীয় মানুহখিনিৰ এই দুৰ্যোগৰ সময়ত আমি তেওঁলোকৰ কাষত থিয় দিবলৈ আহিছোঁ একে উদ্দেশ্যে খেৰবাৰীত অনুষ্ঠিত হয় বিশাল সভাৰ এই সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ উচ্চস্তৰীয় দলটোৱে সেই নীতি লৈ এতিয়াও আমি আছো সেই গতিকে আমি আজি যি আপোনালোকৰ দুখ হৈছে দুখৰ সময়ত আহিছো আৰু যি চৰকাৰীভাৱে যিসকলৰ নাম এতিয়া চৰকাৰৰ দুখৰ বাবে বঞ্চিত হৈছে নাই চাৰ্টিফিকেট ভেৰিফিকেশ্যন হোৱা নাই এইটো আপোনালোকৰ হাতত থকা কাগজটো চৰকাৰী অফিচত ভেৰিফাই হ'ব লাগে এইটো চৰকাৰৰ দুখ যদি তেওঁলোকে ভেৰিফাই কৰি দিব পৰা নাই সেই গতিকে আমাৰ সাধাৰণ মানুহৰ হাৰাশাস্তি হৈছে আৰু এনেকুৱা ধৰণৰ বহুখিনি ঘটনা যিখিনি সভাপতি ডাঙৰীয়াই ক'লে আমি এইবিলাক নাইকিয়া কৰিবলৈ যিমান পাৰোঁ আপোনালোকক সহায় কৰিম অকল খেৰবাৰীতে নহয় প্ৰদেশ কংগ্ৰেছৰ দলটোৱে জাগুন লিডুকে ধৰি তিনিচুকীয়া চহৰৰ বৰপথাৰতো আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে যে এইবিলাক যিবিলাক মানুহ তিনিচুকীয়া জিলাতো এতিয়া যিটো জেগালৈ আমি আহিছোঁ ইয়ালৈ বা বিভিন্ন জেগালৈ বিশেষকৈ ভাষিক সংখ্যালঘু মানুহসকলৰ সংখ্যাধিক্যভাৱে তেওঁলোকৰ নাম নাইকিয়া হৈছে এতিয়া বিজেপি দলে চৰকাৰে কি কৰিছে এতিয়াতো কংগ্ৰেছ দলক দায়ী কৰিব নোৱাৰে কাৰণ কংগ্ৰেছ দলটো 2014 চনৰ পৰা দিল্লীত চৰকাৰ নাই 2014 চনৰ পৰা তেওঁলোকে আছে তেওঁলোকে সাপ হৈ খুটিছে বেজ হৈ জাৰিছে তেওঁলোকে এই মানুহখিনিক ইমান বাৰে বাৰে উপৰ্যুপৰি আঘাত কৰিছে তেওঁলোকক মানসিক যন্ত্ৰণা দিছে এতিয়া দুখটো জাপিবলৈ তেওঁলোকে কি কৰিছে জাপি দিছে তেওঁলোকৰে বেতনভোগী এজন চৰকাৰী কৰ্মচাৰী অথচ যেতিয়া খচৰা লিষ্ট উলিয়াইছিলে তেওঁলোকে নিজৰ পিঠিত চুপৰে নিজে বাহবা লৈছিলে যে আমি ইয়াৰ পিতৃ আমি ইয়াৰ মাতৃ এনআৰচি কৰিছোঁ আমি 41 লাখ মানুহক দিছোঁ গতিকে এনেকুৱা ধৰণৰ অতি কুটিল আৰু বৰ সস্তীয়া ৰাজনীতি তেওঁলোকে কৰিছে এই ৰাজনীতি কৰি বাৰে বাৰে এই দুখীয়া এই সৰ্বহাৰা কষ্ট শ্ৰমজীৱী মানুহবিলাকক এনেধৰণে আঘাত কৰা তেওঁলোকৰ অধিকাৰ নাই
তিনিচুকীয়াৰ পৰা কেমেৰাত সৌৰভৰ সৈতে বিকাশ বৰান, আছাম টক্স।